নহলে এইটো এতিয়া গোটেইখন হুলস্থুল লগাই দিব। হুপা ধৰা ওলালো, হুপা ধৰা ভেবেলাক নিলো, হুপা ধৰা ওলাইছো ৰাইজসকল, হুপা ধৰা। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা হুপা ধৰাৰ কাহিনী। ব'লকচোন চাওঁ কাহিনীটোনো কি। ৰ'ব কথা এটা ক'বলৈকে পাহৰিছো নহয়। কাহিনীটো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ ভুলতো নাপাহৰিব কিন্তু। তেতিয়াহ'লে চাওঁ ব'লক আজিৰ কাহিনীটো। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গানটো গাই বৰ কিবা মজা এটা লাগে। আজিকালি অকল ডিজেৱালা ডিজেহে সেইবিলাক অসম আমাৰ ৰূপহী গাবগে। ইমান ধুনীয়া গানবোৰ থাকোতে আকৌ কয় যে ধাম ধুম ধাম মই গানবোৰ গাই অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গানটো যেনেকুৱা ধুনীয়া আমাৰ অসমখনো তেনেকুৱা ধুনীয়া কিন্তু দেই। খালি এই বিদেশী মতাহে বৰ খেলি মেলি লগাই থাকে মাজে মুঠে। বা ভেবেলা গান গাই কলে ওলালি ঐ। কলে যাবি আৰু নতুন চাইকেল লৈ দিছে, চাইকেলখনকে চলাই চাইছো। আগৰ পুৰণাখন বেয়া হ'ল যে, বোলো গাঁওখনকে এপাক মাৰি আহোঁ চলাই যাওঁ নেকি ব'ল। তেতিয়াহ'লে গৈ আহোঁ এক পাক। উঠি লহি ব'ল ইমান মনে গৈ ভাল নালাগে। দে গান এটাকে লগা। তুমি আহিবা নৈৰে ঘাটলৈ আবেলি, কমই সকলো খুলি। ৱাহ ইয়াক গাতা হে দে, তোৰ সুৰটো কিন্তু বৰ ধুনীয়া লাগতা হে দে। হয় নেকি? গায়ক হ'ব পাৰিম নেকি বাৰু? চেষ্টাৰ অখাদ্য অৱশ্যে একো নাই বাৰু দেই। এনেই নকয় নহয়, চল কৰিলে মন বাকৰি মাটিটো ধন বোলে। বাৰু বাদ দে এইবিলাক এতিয়া। এই নৈৰ কথা ওলালে যেতিয়া নৈ পাৰৰ পৰাই আহোঁগে ব'ল। আজি বহুত দিন যোৱা নাই নৈ পাৰলৈ। কথাটো নোহোৱা নহয় অৱশ্যে, ব'ল আজি নদী পাৰৰ পৰাই আহোঁগে। তাকেহে ন কণ্টিটো, স্কুলো খুলিবই নহয় চাগে লাহেকে, ৰিজাল্ট দিবই নহয়, বেছি দিন নাই আৰু। 1 তাৰিখৰ পৰা খোলা কথা আছে। কিবা মাহটো ভালকে ঘূৰিবলৈকে নাপালো ন। ভাল কথা কৈছ। ক'ত ঘূৰিবলৈ যাবি? গোটেইখনচোন যেনি তেনি আন্দোলন। টিভিডাল খুলিবই নোৱাৰি, আন্দোলনহে চিঞৰে। এইপিনে আন্দোলন, আজি বোলে যোৰহাটত, আজি বোলে অমুকত, মুঠতে য'তে ত'তে কা মুঠতে কা আন্দোলন আৰু দেই। সেইটো নোহোৱা নহয় অৱশ্যে, এই আন্দোলনখন ফুৰি ভালো নালাগে দেচোন। এইবাৰ গৰম বন্ধত শিৱসাগৰ যাম ওলাবি। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, যত যিমান ঘৰ আছে চব চাই থৈ আহিম বাপেককে। ওলাবি লগত আৰু 5-6টামান লৈ ল'ব লাগিব। তেতিয়া গাড়ী এখন ৰিজাৰ্ভ কৰিবলৈ ভাল হ'ব, নে কি ক? এই কণ্টিটো, সেই মানুহ দুটালে চা, কিবা মুখতো কোলা চকুতো কোলা, আমালে কেনেকে চাই আছে, ভয়হে লাগে কিবা। ক'ত দেখিলি? সেইফালে আগফালে চা, কেনে চাইছ? হয়তো কেনেকে চাই আছে চা। এইকেইটা আমালৈকে চাই আছে হপায়। ব'ল পটাপট পাৰ হৈ যাওঁ এইডোখৰ। কিবা মানুহকেইটা নতুন লাগিছে। এই মানুহকেইটা আগতে আমাৰ এইপিনে নাই দেখাচোন। এইকেইটা বস্তু ভাল নহয় যেন পাইছো বুজিছ। সোনকালে গুচি যায় ভাল হ'ব। ব'ল তই ইমানকে চাই থাকিবলৈ বাদ দে, চিধা ৰাস্তা ল, ব'ল সোনকালে পাৰ হৈ যাওঁ। এই কেটেলা, এই পোৱালি দুটাকে ধৰিব লাগিব আজি, গম পাইছ? দুইটাকে নিব পাৰিলে এই মাল বনি যাম। ব'ল সিহঁতক পিছা কৰো। আমাৰ দুটাক সিহঁতে খুব চালে কিন্তু, কিবা ডাউট কৰিছে নেকি আকৌ? তইও ভাল কথা কৈছ। এই পেটুকনা পোৱালিকেইটাই কি আমাক সন্দেহ কৰিবহি? সেইটো হয় অৱশ্যে। ব'ল ইহঁত দুটাক পিছা কৰো ব'ল, নহ'লে বঢ়া ভাত কাউৰীয়েহে খাব আৰু। ঠিক কৈছ, যাওঁ ব'ল। ভেবেলা, এই মানুহকেইটাই আমাক পিছা কৰিছে হপাইচোন। আমাৰ পিছে আহি আছে যে। হয় নেকি? নামিলে কিক দুটামান দি দিম নেকি নহ'লে? এইকেইটা বৰ শকত পাকত পালোৱান মানুহ। এইকেইটাক নোৱাৰ। বৈ সোনকালে বৈ। কেটেলা, মই ইহঁতক বুদ্ধি কৰি ৰখাম। তই হাতীয়াৰ ৰেডি কৰিবি কিন্তু। ৰখা লগালগ ওচৰলৈ গৈ তই ইনজেকশ্যন লগাইহে দিবি আৰু, ঠিক আছে? খেলি মেলি নকৰিবি কিন্তু, নহ'লে পলাই যাব। ঠিক আছে, মই হাতীয়াৰ ৰেডি কৰিয়ে ৰাখিছোঁ। তই ৰখা খালি, ৰখাৰ লগে লগে মই লগাই দিম ইনজেকশ্যন। এই কণ্টিটো, এইকেইটা ভাল মানুহ নহয় নেকি বাৰু? জানো দেই, মোৰ সন্দেহ হৈছে কিন্তু ইহঁতৰ ওপৰত। এতিয়া কি কৰিলে ভাল হ'ব ন? একো কৰিব নালাগে, চুপচাপ গৈ থাক। কেনেবাকৈ যদি আগভেটি ধৰিবলৈ আহে, দুইটা নামিম আৰু চাইকেলখন লৈ তেহেঁতৰ গাতে পেলাই পুৰা দৌৰিম দুইটা, হা? ঠিক আছে। মই আগফালৰ চকাটো ধৰি দাঙিম, তই পিছফালৰ চকাটো ধৰি দাঙিবি। তেহেঁতৰ গাৰ ওপৰতে পেলাই দিম, তাৰপৰা পলোৱাত লাগি যাম আমি দুটা, হা? ভাইটিহঁত, অলপ ৰ'বা। কণ্টিটো, ৰখিবলৈ কৈছে যে, কি কৰ এতিয়া? তই ৰখিব নালাগে বুজিছ, গৈ থাক। আৰু যদি জোৰ জবস্তি মুখৰ আগত আহি ৰখাবলৈ লয়, চিধা চাইকেল তেহেঁতৰ গাৰ ওপৰত পেলাই দিম। ঠিক আছে। ভাইটিহঁত, অলপ শুনাচোন এইপিনে। আমি মানে এইখন গাঁৱত নতুন। মানুহ এঘৰ বিচাৰি আহিছিলোঁ। বিচাৰি নাই পোৱা। তোমালোকক দেখি ভাবিলোঁ তোমালোকে চিনি পোৱা নেকি, সেইটো কাৰণে তোমালোকৰ পিছে আহি আছোঁ। অলপ ৰ'বাচোন। কণ্টিটো, এইকেইটা বেয়া মানুহ নহয় হপাইচোন। ৰাস্তা খেলি মেলি লাগিছে। মানুহৰ ঘৰ চিনি নাপায়হে আমাৰ পকাই লাগি ফুৰিছে। ৰখি দিওঁ ন? বেয়া মানুহ নহয়চোন, ভাল মানুহে। আমি অথনিৰ পৰা এনেই ইহঁতকেইটা সন্দেহ কৰি ফুৰিছোঁ ন? ৰখি দে। আপোনালোকে কাৰ ঘৰ বিচাৰি ফুৰিছিলেনো? আমি মানে এই গজেন যে, এই গজেন বৰুৱাৰ ঘৰটো বিচাৰি ফুৰিছিলোঁ। তোমালোকে চিনি পোৱা নি বাৰু? গজেন নামটোৱে কিবা নুশুনা লাগিছেচোন। এনে ঘৰত মতা নামটো কি বাৰু, জানে নেকি? এই মানুহটোৱে কি পকেটত খুচুৰ খাচাৰ কৰি আছে অথনিৰে পৰা। পকেটৰ পৰাচোন বেজি চিলিঞ্জ এটা উলিয়াইছে। এই মানুহকেইটা বৰ ভাল নহয় নেকি বাৰু? এইটোৱে কি কৰিছে আকৌ? বেজি মাৰি দিছে যে ইয়াক। ভেবেলা পৰি গ'লচোন। কি হ'ল আকৌ? কেটেলা, নেৰিবি তাকো ধৰ। এইকেইটা সোপা ধৰা হপায়। ভাগো চাল্লাহ, এটা পলাই গ'ল বে। সোপা ধৰা ওলাইছে। সোপা ধৰা। ভেবেলাক নিলে। সোপা ধৰা ভেবেলাক নিলে। নিলে। বা,
এইটোৱেচোন গোটেইখন হুলস্থুল লগাই দিছে। বল বল ইয়াক ল আৰু সোনকালে পলা, নহ'লে ফচিবি এতিয়া। বল বল ইয়াক লওঁ আৰু পলাওঁ বল ইয়াৰ পৰা, নহ'লে এইটো এতিয়া গোটেইখন হুলস্থুল লগাই দিব। সোপা ধৰা ওলালো, সোপা ধৰা ভেবেলাক নিলো, সোপা ধৰা ওলাইছো ৰাইজসকল, সোপা ধৰা। ঐ কেটেলা হ'ল নাই? বল বল সোনকালে পলাব লাগে, এইটোৱে গোটেইখন হুলস্থুল লগাই দিছে। সোপা ধৰা ওলাইছো ৰাইজসকল, সোপা ধৰা। হৈ গ'ল বল বল পটাপট বল, গোটেই নহ'লে এতিয়া মানুহ গোট খাব। এইটোৱে গোটেইখন হুলস্থুল লগাইছে। ভেবেলাক সোপা ধৰাই নিলো ৰাইজসকল, ওলাই আহক ভেবেলাক নিলেই। ঐ দাদাই ভেবেলাক সোপা ধৰাই নিলেও, সোপা ধৰাই নিলে। সোপা ধৰা ওলাইছো ৰাইজসকল, সোপা ধৰা। এইটোচোন আমাৰ কণপিতৰ মাত হপায়। ভেবেলাক সোপা ধৰাই নিলে চিঞৰিছে যে, কি কথা? ঐ শুনিছ নাই? বলচোন বল, বাহিৰলৈ বল। কণপিতৰচোন কিবা সোপা ধৰা বুলি চিঞৰিছে। সোপা ধৰা ওলাইছো ৰাইজ, সোপা ধৰা। হয়তো বলকচোন বলক। ক'ত সোপা ধৰা ওলাইছো? কণপিতৰচোন গোটেইখন হুলস্থুল লগাই দিছে যে। ক'ত ওলাইছে সোপা ধৰা? ক'ত ওলাইছে? কণপিতৰ গোটেইখন চিঞৰ বাখৰ লগাই দিছে। মানুহটো ক'ত? সোপা ধৰা ওলাইছো ৰাইজসকল, সোপা ধৰা। ঐ ভেবেলাক নিলেও সোপা ধৰাই। সেইপিনেহে হুলস্থুল লগাইছেচোন। ঐ তই ইমান ফেটাই জোপাই আহিছ যে, আৰু ক'ত সোপা ধৰা ওলাইছে? কি চিঞৰ বাখৰখন লগাইছ? ভেবেলাক নিলে। সোপা ধৰা ভেবেলাক নিলে। কি কৈছ? ভালকে কচোন। তো কি কৈছ ভালকে বুজি পোৱাকে কচোন বোপাই। আমি ভেবেলা আৰু মই সেই নদী পাৰলৈ গৈছিলোঁ। নৈ ঘাট পাম হৈছিলোহে। তেনেকুৱাতে মানুহ দুটাই সুধিলে, বোলে ভাইটি কি বৰুৱা কৈছিলে, মই পাহৰি থাকিলোঁ। সেই মানুহটোৰ নাম সুধিছিলে। সি সেই মানুহটোৰ কথা কৈ থাকোঁতে তাৰ লগত অহা আৰু এটাই তাৰ টিকাতে বেজী এটা মাৰি দিলে। তাৰপিছত ভেবেলা পৰি গ'ল। তাৰপিছত মোকো বেজী মাৰিবলৈ আহিছিলে। মই দৌৰি পলালোঁ। ভেবেলাক চাগে ইমান দেৰি নিলেই। সেইকেইটা সোপা ধৰা পায়। মুখত ক'লা কাপোৰ, চকুত ক'লা কাপোৰ বান্ধি আছিলে। মই তেহেঁতি ভেবেলাক পেলাই দিয়া দেখি মই তাৰ পৰা চিঞৰি পলালোঁ। কি সঁচাকে কৈছ নে তই? দাদাই মই সঁচাকে কৈছোঁ, মিছাকে নাই কোৱা। বলক সোনকালে বলক। বল কণপিতৰ, বল যাব লাগে পটাপট। বলক। হেল্ল' মোৰ মৰমৰ কণ মইনা মাইনীসকল। সেইকাৰণে ঘৰত মা দেউতাই গম নোপোৱাকৈ মনে কলৈকো যাব নাপায়, নহ'লে এনেকৈ ভেবেলাৰ দৰে তোমালোককো সোপা ধৰাই লৈ যাব। গতিকে আজিৰ পৰা কোনেও মা দেউতাক নোকোৱাকৈ কলৈকো নাযাওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা। বাই বাই।